চাকৰি প্ৰত্যাশী সকলোলৈকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে হয়তো আজিৰ এই ভিডিঅ'টো এই কাৰণে ক্লিক কৰিছে যাতে আপোনালোকে গম পাওক বৰ্তমান অসম পুলিচৰ বাবে অসমৰ কোন কোন ঠাইত কেনেধৰণে প্ৰেক্টিছ চলিছে তাক জানিবলৈ নহ'লে বা আপোনালোকৰ লং জাম্প এক্সিলেণ্ট নোযোৱাৰ কাৰণে হয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি গম পাব আৰু আমাৰ ফিল্ডত কোনে কেনেকৈ মাৰিনো লং জাম্প এক্সিলেণ্ট মাৰিব পাৰে বা কোনে কি ট্ৰিক ইউজ কৰে সকলোখিনি গম পাব অলপ হ'লেও আপোনালোকৰ হেল্প হ'ব আশা কৰোঁ আৰু সেয়েহে মোৰ প্ৰেক্টিছৰ মাজতে আপোনালোকলৈ এই ভিডিঅ'টো লৈ আহিছোঁ আৰু বহুদিনৰ পাছত আচলতে মই ভিডিঅ' আকৌ আৰম্ভ কৰিছোঁ আৰু এতিয়াৰ পৰা কণ্টিনিউ কৰিম বুলি আপোনালোকক কথা দিলোঁ আপোনালোকে খালি মৰম দিব আৰু সকলোৰে উপযোগী হোৱাকৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব তেন্তে সকলোকে নমস্কাৰ জনাইছোঁ মই শ্ৰী বিতুপন তামুলী আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' 3, 2, 1, go!